Hey guys, নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে ভাল আজি মই লৈ আহিছো অমলেট কাৰী গটিকে চাহকচোন কেনেকেনো বনাইছো মই একেবাৰে সহজ হয় এয়া লৈছো দুটা পিয়াজ সৰু সৰুকৈ কাটি জ্বলা এটা আৰু আদা নহৰু একেবাৰে সহজ হয় আপোনালোকে যদি ট্ৰাই কৰা নাই ট্ৰাই কৰিব আৰু ট্ৰাই কৰিছে যদি তো গম পায়ে ইয়াৰ টেষ্ট কেনেকুৱা অমলেট প্ৰথমতে বনাম এতিয়া মই অমলেট তাৱাখন গৰম কৰিছো তেল দিছো ইয়াতে আৰু তিনিটা কণী একেলগে মিলাই লৈ এখিনি একেবাৰে ফুলি যোৱাকে ফ্ৰাই কৰিম মই কিছু সময় লৈ আৰু মন কৰিব মই ইয়াতে কাটি থৈ দিয়া পিয়াজৰ 2-3 পিস মান আৰু দুটামান সৰু সৰু টুকুৰা জ্বলাৰ ইয়াতে পেলাই দিছো নিদিলেও কোনো কথা নাই অপচনেল হয় একেবাৰে আৰু এয়া সাকচন পেলাই দিলো তাৰ পিছতে এখিনি বৰ ধুনিয়াকে ফুলি উঠাকে মই এতিয়া ফ্ৰাই কৰিম এই ৰেচিপিটো বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন মোৰ কিন্তু খুবেই বেছি প্ৰিয় হয় গতিকে মই আপোনালোকক দেখাব চেষ্টা কৰিলো বনাই থাকোতে ভাবিলো ভিডিও এটাকে কৰো কিমানখিনি ভালকে কৰিব পাৰিছো নাজানো চেষ্টা এটা কৰিছো আশা কৰো আপোনালোকে ভাল পাব বুলি গতিকে মোৰ চেনেলটো যদি ভাল পায় সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে চাই কিন্তু লাইক কৰিবলৈ পাহৰি যায় খুব কম লাইক পাওঁ মই গতিকে লাইক কৰিবচোন মোৰো ভাল লাগে মোৰ কষ্টখিনি যদি আপোনালোকে ভাল পাই লাইক এটা কৰি দিয়ে তেতিয়া মোৰ ভাল লাগে আৰু ভাল ভাল কিবা ভিডিও বনাবলৈ চেষ্টা কৰিম মই আনফালে বহাই দিছো এটা কেৰাহী তৰকাৰীখনৰ কাৰণে গতিকে মই কেৰাহীটোত দিম এতিয়া তেল আৰু মই মছলাটো ব্যৱহাৰ কৰাই নাই খুব কমেই মছলা মই ব্যৱহাৰ কৰিছো মছলা বুলি ক'ব গ'লে জিৰাৰ গুড়া আৰু আদা নহৰু গতিকে মই এতিয়া এখিনিত দিম পিয়াজ জ্বলা আৰু আদা নহৰুখিনি এখিনি কিছু সময়লৈকে ফ্ৰাই কৰি লম এখিনি বৰ ধুনিয়াকে শুকাই যোৱাকে ফ্ৰাই কৰি লম 10 মিনিট মানৰ কাৰণে আৰু তেলো মই খুব কমেই ব্যৱহাৰ কৰিছো আপোনালোকে দেখিছে চাগে কমেই কৰিছো ইয়াতে আপোনালোকে মন কৰিছে চাগে গতিকে এখিনি চাই থাকক কেনে ধৰণে কৰিব পাৰো মই আৰু এতিয়া মই ইয়াতে দিম অলপমান পানী আৰু পানী দিয়াৰ পিছত মই দুটা পকা বিলাহীৰ পেষ্ট বনাই লৈছিলো এখিনি ইয়াতে দিছো আৰু এখিনি কিছু সময়লৈকে ফ্ৰাই কৰিম হালধি আৰু নিমখটো দিলো তাৰ পিছত দিলৈ ফ্ৰাই কৰিম কিছু সময়ৰ বাবে উতল এটা আহিব দিম বৰ ধুনিয়া আপোনালোকে চাওচোন কালাৰটো ইমান ধুনিয়া হৈছে দেখিব কাৰণে সাকচোন এতিয়া মই এখিনিৰ কিছু সময়লৈ উতল আহিবলৈ দিম আৰু মই দুটা সাইড কৰি আলু আৰু এটা কণী বইল কৰি থৈ দিছো এখিনি এতিয়া পিটিকা কৰিম এয়া এচামুচ দিছো বেসন এতিয়া আপোনালোকে ভাবিব বেসন কিয় দিছে বেসনে আপোনালোকে ট্ৰাই কৰি চাবচোন এনেকুৱা তৰকাৰীবোৰত বেসন কোন দিলে বৰ ধুনিয়া এটা টেষ্ট উঠে আৰু এবাৰ চেষ্টা কৰি চাব ঘৰত গতিকে মই ইয়াতে আলু আৰু কণীৰ পিটিকা বনাই তৰকাৰীখনত দি দিছো কণীটো এই কাৰণে দিলো কণীটো ভাঙি এই কাৰণে দিছো বৰ ধুনিয়া টেষ্ট উঠে আৰু মই এই তৰকাৰীখন পনিয়া নকৰো কুটা কৰি বনাম ইয়াতে মই খুব বেছি পানী ব্যৱহাৰ কৰা নাই অলপমান পানী এড কৰিম এতিয়া মই ইয়াত আৰু এটা ধুনিয়া উতল আহিব দিম আপোনালোকে যদি ট্ৰাই কৰা নাই এনে ধৰণে ট্ৰাই কৰি চাবচোন ঘৰত আৰু মোক জনাব এয়া অলপ পানী ব্যৱহাৰ কৰিলো এতিয়া বৰ ধুনিয়া এটা উতল আহিব দিম আৰু মই অমলেটখিনি সৰু সৰুকৈ কাটি থৈ দিছো এখিনি এতিয়া ইয়াতে দিছো মই অকনমান জিৰা পাউডাৰ এই জিৰা পাউডাৰখিনি পানীৰ লগত মিলাই দি দিছো আৰু ইয়াতে এড কৰিছো মই এতিয়া অমলেটখিনি গতিকে এখিনি এড কৰাৰ পিছত প্ৰায় মোৰ তৰকাৰীখন হৈয়ে গৈছে আৰু 5-10 মিনিটৰ কাৰণে উতল আহিব দিম চাওকচোন গৰম গৰম ভাতৰ লগত খাব কিমান যে সোৱাদ নহয়নে বাৰু জনাবচোন মোক কোনে কোনে খায় এনেকে মইতো খাবলৈ বহু আৰু গতিকে আপোনালোকে চাই থাকক আৰু মজা কৰক মোৰ ভিডিঅ'ৰ আজিলৈ আহিছো মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব